নমস্কাৰ মই পৰি আপোনাক সকলোকে মোৰ আন এটা আছামিজ ব্লগ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো সুস্থ হৈ আছে আৰু হেপী আছে। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল পায় তেনেহ'লে লাইক এটাও কৰিব আৰু আপোনালোকৰ ভেলুৱেবল কমেণ্টবিলাক আৰু ছাজেশ্যনবিলাক দিবলৈ নাপাহৰিব। আৰু আজি আহিছে মোক লগ কৰিবলৈ মোৰ ভণ্টি, মোৰ মাহীৰ ছোৱালী যদি হৈছে পল্লৱী। হাই আমি দেখিবলৈ একে হয় নাই বাৰু? একে ন এনে গড়টো একে হয়নে বাৰু? তাই বাৰু মোতকৈ অকণমান ধুনীয়া কাৰণ তাই য়াং হয়, মোতকৈ বহুত সৰু হয়। ৰ'বা আৰু তাই আহিছে, তাই আমাৰ এইখিনি ওচৰতে গোহাঁইচুক বুলি কয়। যিসকল শিৱসাগৰে তেওঁলোকে নিশ্চয় গম পাইছে। আমাৰ ঘৰ মেলা চাকৰ আছে, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান। অঁ, যদি ৰিক্সাত আহে 10 টকা ভাড়া দেই। আমাৰ গোটেইখিনি যিখিনি মাহঁতৰ পৰিয়ালৰ মানুহখিনি আমি প্ৰায় ওচৰা-ওচৰি এনেকুৱা মানে কোনো বাছ চাছ বা গাড়ী চাড়ী যাব ল'ব নালাগে আৰু অকণমান ৰিক্সা চিক্সা লৈ আমি ইজনী সিজনী ঘৰ যাব পাৰোঁ কৰিব পাৰি আৰু আজি আমি কিমান দিনৰ মূৰত লগ পাইছোঁ ন? 2 বছৰ 2 years 2 বছৰ লগ পোৱা নি? 2 বছৰ। ও মাই গড, 2 বছৰ মূৰত লগ পাইছোঁ। লকডাউন, য়েছ 2 yearsৰ মূৰত লগ পাইছোঁ। বহুত ভাল লাগিছে। বা আহিছে, মই আহিম বুলি মানে ভবা নাছিলোঁ। বা আহিলে কাৰণে মই বোলো যাওঁ। মোৰ ইমান গা বিষ নহয়, তথাপিও গা বিষ হ'লেও তাই মানে জিম কৰিছে এতিয়া, মানে তাই মেইনটেইন কৰিছে, ফিগাৰ মেইনটেইন কৰিছে। ফিগাৰ মেইনটেইন কৰিবলৈ কৈ কি জিম মাৰিলে নাজানো, বোলে হাতৰ বিষয়ে উঠিবই পৰা নাই। মই কৈছোঁ নহয়, কাইলৈ হয়তো মই গুচিও যাব পাৰোঁ, কাইলৈ ছানডে। আজি মিষ্টাৰো আহিলে দেই মোক দিবলৈ, ইনফেক্ট তেওঁকো আপোনালোকক দেখুৱাম বাৰু এতিয়া। আৰু তাই মানে কৈছোঁ তই নাই যেনে তেনে লগ কৰোঁ, মানে আমি নহ'লে আকৌ গুচি গ'লে মই কেতিয়া আহোঁতো ঠিকনা নাই ন। আকৌ তালৈ গ'লে অহা চাকৰি কথা আছে, কিবা কিবি সমস্যা হৈ যায় আৰু অহা নহয়। গতিকে সেইকাৰণে আজি আহিছোঁ, যেনে তেনে তই মানে তাই বেছি পেৰাচুটামল আমি মানে লগ কৰিমেই আৰু ন। আমাৰ মানে বহুত, আমি আচলতে আমাৰ মাহঁতৰ পৰিয়ালটোত আমি দুজনী ডাঙৰ আছিলোঁ আৰু খুব মানে ফ্ৰেণ্ডশ্বিপ, আমাৰ বন্ধুত্ব বহুত। এতিয়া মাহঁতৰ ছোৱালীও বহুত সৰু, আমাতকৈ এইজৰ বহুত গেপ আৰু যিটো মানে আমাৰ হেৰি সেইটো ইমান শ্বেয়াৰ কৰিব নোৱাৰি বা মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু এতিয়া আহিলে আমি চাহ তাহ খালোঁ বাৰু। সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'লেই, কাৰণ সেই সময়তে মিষ্টাৰো আহি গ'ল ন, খেলি মেলি হৈ গ'ল অকণমান। অঁ, সেইকাৰণে চাহ তাহ খাই আমি বহিছোঁ আৰু এতিয়া দেখুৱাই যাম ইভিনিংটো আপোনালোকক কি কৰোঁ কি নকৰোঁ। তেনেদৰে ভিডিঅ'টো কণ্টিনিউ কৰোঁ, শেষলৈকে চাব কিন্তু ভিডিঅ'টো। আৰু এইকেইটা আইচক্ৰীম তাই লৈ আহিছিলে আমাৰ সিহঁতৰ কাৰণে। এইকেইটা খুলি দে না পল্লৱী, খাবা। এই মাহীয়ে লৈ আহিছিলে আইচক্ৰীম। আৰু এটা আৰু হেৰিয়াক দিয়া, চুহানীক দিয়া। আৰু এইজনী হৈছে আমাৰ চুহানী। হাই কৰা চুহানী। মিষ্টাৰ আহি গ'ল, তেওঁ যোৰহাটৰ পৰা দিনত মানে হেৰি আছিলে, ডিউটি আছিলে, শিৱসাগৰ আহিবলগীয়া হৈছিলে। আকৌ ৰিটাৰ্ণ যোৰহাট গৈ আকৌ আহিবলগীয়া হ'ল। আৰু ৰাস্তাটো ইমানেই বেয়া, সেইকাৰণে বোলে বহুত ভাগৰ লাগিছে, ৰেষ্ট লৈ আছে। প্ৰায় 2 ঘণ্টামান আমি কথা বতৰা পাতিলোঁ আৰু এতিয়া আমি আটাইখিনি যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা মাহী এগৰাকীৰ ঘৰলৈ। তেওঁলোকৰ ঘৰত আজি আমাক সকলোকে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছে এটা বিশেষ কাৰণত। কি কাৰণত মই সেইটো তাত জনামগৈ বাৰু। আৰু এতিয়া আমি আটাইখিনি যাবলৈ লৈছোঁ। এতিয়া প্ৰায় 9টামান বাজু হ'ল নেকি। তেওঁলোকৰ ঘৰ গণকপতিত, আমি এতিয়া গণকপতিলৈ যাবলৈ ওলাইছোঁ। আমাৰ গাড়ীখনতে মই, মিষ্টাৰ, মা, পল্লৱী, চুহানী আৰু আমাৰ জান মানুহ আমি একেলগে ওলাইছোঁ। আৰু বাকী থাকি অহা ঘৰৰ জেণ্টছ পাৰ্টি তেওঁলোকে স্কুটি বাইক এইবিলাক লৈ যাব আৰু ঘৰ আটাইখিনিক আজি নিমন্ত্ৰণ কৰিছে। বেছি সময় নালাগে, 10 মিনিটছমান লাগিব নেকি, গৈ পামগৈ। গণকপতিত হয় তেওঁলোকৰ ঘৰ। শিৱসাগৰ যিসকল থাকে তেওঁলোকে গম পাইছে, যিসকল শিৱসাগৰ নহয় তেওঁলোকক কওঁ যে 2 কিলোমিটাৰমান হ'ব। আৰু আজি স্পেচিয়েল পাৰ্টিটো কিহৰ কাৰণে হয় মই গৈ তাত সকলোখিনি আপোনালোকক ডিটেইলছত ক'ম আৰু দেখুৱাবলৈ পূৰা চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আমি আহি পাই গ'লোহি। বাহিৰত অকণমান আন্ধাৰ হৈ আছে। ইয়াত ইমানেই ধুনীয়া ধুনীয়া ফুল আছিলে নহয়, মই দিনত অহাত নাযায় আপোনালোকক বহুত ধুনীয়া ধুনীয়া ফুল দেখাব পাৰিলোহেঁতেন। মাহীৰ ডাঙৰ ল'ৰাটো ফুলত বহুত চখ সেইবিলাক লগোৱাত। বা মাহী একদম পূৰা টিপটপকৈ সজাই থৈ দিছে। অধি দাদা আমাক এতিয়া কি কৰিছে? চাওঁ ছোৱালীজনীয়ে কি বনাইছে। মাংস পোলাও নহয়, এইটো হাঁহ নেকি? আৰু ইয়াত ড্ৰয়িং ৰুমত মাহী, মা, পল্লৱী, মিষ্টাৰ, মহা আমি আটাইখিনি কথা পাতি আছোঁ, ইটো সিটো কথা কিবা কিবি। আৰু আজি ইয়ালৈ অহাৰ বিশেষ কাৰণটো হৈছে, এইটো হৈছে মোৰ মাহীৰ ল'ৰা একেবাৰে সৰু 3rd নম্বৰ। আৰু ই এটা নতুন চাকৰিত জইন কৰিছে, দুলীয়াজানত তাৰ জইনিং হৈ গ'ল।
আৰু আজি শনিবাৰ যিহেতু সেইকাৰণে সি ডিউটি কৰি গুচি আহিলে আৰু সেই সুযোগতে মাহীয়ে আমি আটাইখিনি লগ পাম যেতিয়া সেইকাৰণে ভাত খাবলৈ মাতি দিলে পাছত চাগে ডাঙৰকৈ পাৰ্টি চাৰ্টি চেলিব্ৰেট কৰিব চাগে আৰু গম নাপাওঁ ইমানখিনি কথা আৰু এইফালে চুহানি আৰু আমাৰ মানুহখনে কিনো লিখি আছে বৰ্ড এখন পাই দুটা একদম ক'ব নোৱাৰে পূৰা ফূৰ্তি টাইম পাছ হৈ গ'ল দুইটাৰে আৰু খানাত আছিল ভাত ড্ৰাই হাঁহৰ মাংস গ্ৰেভি মাছ আৰু বহুত গ্ৰেভি বনাইছিলে এদিন আহিছোঁ ফটো কেনেকুৱা হৈছে টেষ্টি হৈছে আৰু খাই চাওঁ খাইছা মজা মজা আৰু মাছ মাছ খোৱাই নাই খাই খাওঁ ৰ'ব ভাল হৈছে হে গাইজ গুড মৰ্ণিং এতিয়া সময় ৰাতিপুৱা 11টামান বাজিছে কালি মই ভিডিঅ'টো কমপ্লিট নকৰিলোঁ আৰু কালিৰ সেই ভিডিঅ'টোকে আজি পুনৰ কণ্টিনিউ কৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ ডিমৌলৈ আমাৰ ঘৰলৈ অৰ্থাৎ মোৰ মিষ্টাৰ ঘৰলৈ আৰু এয়া মই হৈ আমাৰ জান মানুহ একদম গান শুনি গোটেইটো নাচি বাগি ততেই পোৱা নাই আৰু এইফালে মিষ্টাৰ ড্ৰাইভিং ছিটত আমাৰ ড্ৰাইভাৰ বাবু কালি খাই বৈ আহোঁতে 11টামান বাজিলে বহুত ভাল লাগিলে ইমান দিনৰ মূৰত আকৌ এটা ভাল খবৰ পালোঁ ইয়ালৈ আহি আৰু ঘৰলৈ পাক এটা নামাৰিলে মনটো একেবাৰে ভাল নালাগিব আৰু জানো ন হাই এটা কৰি দিয়া গ'ল ই আৰু নাচিবলৈহে লাগিছে খবৰ খাতি নিদিয়াকৈ চব কেনেকৈ নাচি আছে খবৰ খাতি নিদিয়াকৈ ঘৰলৈ গৈছোঁ জানো কাক লগ পাওঁ মাক লগ পাম চাগে ভাইটিহঁত এইটো সময় নাথাকে সিহঁতি প্ৰায় নিজৰ কামে ওলাই গুচি যায় আৰু যি কি নহওক যিমানখিনি পাৰোঁ দেখুৱাওঁ আপোনালোকক ব'লক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু এয়া হৈছে আমাৰ নামঘৰৰ পৰা অকণমান দূৰ গৈ পামগৈ এখন জুনিয়ৰ কলেজ আমাৰ একেবাৰে ঘৰৰ ওচৰতে এখন হৈছে ছায়েন্স জুনিয়ৰ কলেজ আৰু ইয়াৰ পৰা অকণমান এটা টাৰ্ণিং লৈ আমাৰ ঘৰ পাই যামগৈ একেবাৰে ৰাস্তাৰ কাষতে আৰু এই হালধীয়া ৱাল দিয়া ঘৰটোৱে হৈছে আমাৰ ঘৰ আগফালৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিছোঁ এইখন আমাৰ মেইন গেট এইফালেদিও সোমাব পাৰি আৰু ছাইডেদি এটা ৰাস্তা আছে সেইফালেদি গৈ আমাৰ পিছফালেও এখন গেট আছে সেইফালেদিও সোমাব পাৰি আমি সেইফালেদিয়ে সোমাম এইফালে চব পাছফালে বাগান ইমান ধুনীয়া লাগে জেগাডোখৰ কাষেদি এটা আৰু এটা ৰাস্তা গৈছে এইফালে আমি সোমামগৈ আৰু এই সেউজীয়া গেটখনেই হৈছে আমাৰ পাছফালে সোমাব পৰা গেটখন ঘৰ পাই গ'লোহি আমি পিছফালৰ গেটেদি সোমালোঁ সেইফালেদি আমাৰ পাছফালেও এটা ড্ৰয়িং ৰুম আছে মানুহ চানুহ বহিবৰ কাৰণে তাতে বহি মেলি চাহ তাহ খালোঁ আৰু এইটো হৈছে আগফালৰ ড্ৰয়িং ৰুমটো আগফালেদি গেটেদি সোমালে এই ড্ৰয়িং ৰুমটো পায় আৰু ইমান দিনৰ মূৰত আহিছোঁ আজি অকণমান বহি লওঁ বহুত ভাল লাগিছে আগফালে অকণমান দেখুৱাওঁ ৰ'ব আমাৰ ঘৰটো একদম চাৰিআলিতে পৰে এইটো এটা চাৰিআলিটোত চিধা ৰাস্তা গৈছে আৰু এনেকৈ এটা ৰাস্তা এইটো চাৰিআলি অ'কে চাৰিআলি এইটো এটা ৰাস্তা একদম ফ্ৰণ্টৰ ছাইডে পূৰা বাগান এইবিলাক দুইটা ছাইডে অলপকৈ ধৰিব পাৰিছেনে নিশ্চয় এইবিলাক হৈছে বাগান এইফালে বাগান এইফালে এইবোৰ বাগান এইটো এটা আমাৰ ছাইডেদিও ৰাস্তাটো গৈছে এই ৰাস্তাটোদি গ'লে আমাৰ পিছফালৰ গেটখনেদি সোমাব পাৰি ইয়াত থাকি খুব ভাল লাগে অনুগত মানুহ চানুহ দেখি থাকোঁ বহুত বেছি ভাল লাগে দেখুৱাই থাকিম আৰু কি কৰোঁ কি কৰোঁ ঘৰটো ভাইটিহঁত নাই কোনোবা ফালে ওলাই গ'ল তাতে আহিলে তাহাঁতকো দেখুৱাম বাৰু যিমানখিনি পাৰোঁ দেখুৱাই যাম এতিয়া মই কিবা কিবি কামত আহিছোঁ মানে মোৰ বহুত কিবা কিবি বস্তু ল'বলগীয়া হৈছে কাগজ পত্ৰ বিশেষকৈ অফিচিয়েলৰ যিখিনি কাগজ পত্ৰ ইয়াতে থাকি গৈছিলে সেইখিনি মই সামৰি লওঁ আপোনালোকক আকৌ লগ পাই আছোঁ এই গৰমে লৰালৰিকৈ ভাত কেইটামান বনাই দিছে খুব ধুনীয়াকৈ বনাই দিছে খাই লওঁ ভাতকেইটা ভাত পানী খাই আজৰি হ'লোঁ আজি আপোনালোকক এটা বিশেষ মই বস্তু দেখুৱাম এইখন হৈছে আমাৰ আগফালখন এইটো ৰাস্তাটো এই দুখন হৈছে বাগান এইফালেদি গৈ মেইন ডিমৌ চাৰিআলি ওলাবগৈ পাৰি আৰু এইখন হৈছে আমাৰ ঘৰৰ আগফালখন হয়তো হৈছে গাৰাজ এইখিনি আমাৰ ড্ৰয়িং ৰুমটো আৰু এইটো হৈছে আমাৰ বেডৰুম গেটখনৰ দুই পাৰে দুজোপা মচন্দা গছ মচন্দা বুলিয়ে কয় নেকি মই পাহৰিছোঁ এই দুজোপা শাহুমাই ৰোৱা অৱশ্যে দেই তেওঁ ৰুইছিলে 6-7 বছৰমান হ'ল নেকি সদায় প্ৰতি বছৰ এনেকৈ ফুলে খুব ভাল লাগে দেখিবলৈ বিশেষকৈ ৰাস্তাৰ পৰা যেতিয়া আমাৰ ঘৰটোলৈ চোৱা হয় নহয় গছ দুজোপাৰ পৰা বহুত ধুনীয়া লাগে আৰু এইবিলাক ফুল আছে বহুত এইবোৰ ওপৰ চটত দিওঁতে বহুতবিলাক ফুল বেয়া হৈ গ'ল মায়ে এইবিলাক ৰুইছে এইখিনি গধূলি গোপাল নে কি কয় যে সন্ধিয়া হ'ব খুব ধুনীয়া গোন্ধাই ফুল আছে গোলাপ ধুনীয়া ফুল
আৰু এজোপা বিশেষ গছ আজি আপোনালোকক মই দেখুৱাম, যাৰ লগত মোৰ বহুত ধুনীয়া স্মৃতি জড়িত হৈ আছে। সেইজোপা হৈছে এজোপা বহুত ডাঙৰ শেৱালি গছ। মই প্ৰথম যেতিয়া বিয়া হৈ আহিছিলোঁ, আমাৰ অক্টোবৰত বিয়া হৈছে, অক্টোবৰ মাহতে তাৰ হয়তো 15 ডেইজমানৰ পাছতে 20-25 দিনমানৰ পাছতে মই সেই ওচৰতে আমাৰ কিনাৰতে এওঁলোকৰ এইখন আমাৰ স্কুল হয়, ওচৰতে এখন LP স্কুল আছে এইটো চাইডে, আৰু সেইফালে এটা ঘৰ আছে, এইটোৱে আছে এওঁলোকৰ দদায়েকৰ ঘৰ। তেওঁলোকৰ ঘৰৰ পৰা এটা পুলি আনি ৰুইছিলোঁহি। একেবাৰে মই 9 ছোৱালী, মোৰ বিয়া হোৱা যে বছৰ হৈছে এই গছজোপাৰ সিমানেই বছৰ হৈছে, আৰু এইটো চব কিমান ওপৰ হ'ল, একদম আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ একদম চটত লাগিছেগৈ গৈ। একদম মোৰ মানে অভিমান আহি যায়, এই গছজোপা দেখিলে মই বহুত গৰ্ব অনুভৱ কৰোঁ। মোৰ একদম অভিমানৰ প্ৰতীক, মানে ইমান ডাঙৰ হৈছে গছজোপা, ইমান ধুনীয়া সেউজীয়া হৈছে। এইখিনিৰ পৰা আমাৰ ৰুমটো ছাঁ হৈ থাকে, ঠাণ্ডা হৈ থাকে, আৰু যেতিয়া এতিয়া পূজাৰ সময়ত বহুত ফুলিব আৰু বহুত ধুনীয়া গোন্ধ হৈ থাকে গোটেই এইখিনি। আৰু ঘৰৰ বাহিৰ চাইডটো আজি এইখিনিতে আপোনালোকক দেখুৱালোঁ। এতিয়া বহুত ৰ'দ, ভিতৰলৈ যাওঁ। ভাত পানী খাই ৰেষ্ট লৈ এতিয়া আমি যাবলৈ ওলাইছোঁ। মায়ে আৰু চোতালতে, পিছফালৰ চোতালতে চাহ বাকিছে আমাৰ কাৰণে, হ'ব আকৌ চাহ বৰ সময়ত চাহ একাপ খাই যাওঁ। আৰু এয়া সোঁফালে মা বাই বাই দি পিনে আমি আহি গ'লোঁ। এতিয়া সময় 6টামান বাজিব হ'ল, আমি ঘৰলৈ উভতিছোঁ। এইখিনি কালিৰ পৰা আজিলৈকে মই কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখুৱালোঁ। আচলতে মোৰ এতিয়াও কেমেৰা কৰি থাকিবলৈ অকণমান মানে এতিয়াও লাজ ভাৱটো যোৱাই নাই। মই এইটো নিজৰ এটা ভাল পোৱাৰ কাম হিচাপে বাছি লৈছোঁ, কিন্তু তথাপিও মই লাজ ভাৱটো কিয় মনৰ পৰা আঁতৰ কৰিব পৰা নাই, জনা নাই, বুজি পোৱা নাই। এতিয়াও লাহে লাহে ঠিক হ'ব চাগে। কালি মই পাৰ্টিটো সেইকাৰণে কেমেৰাটো বেছি মানে লৈ পিনাই শ্বুটিং কৰি ফুৰিবলৈ কিবা মোৰ মানে লাজ লাগি যায়, মই নোৱাৰোঁ মানে। নোৱাৰিলেতো নহ'ব ন, কিবা কৰিবলৈ লৈছোঁ যেতিয়া পাৰিবই লাগিব। লাহে লাহে মই চেষ্টা কৰি আছোঁ। আজি মোৰ ঘৰতো তেনেকুৱাই হ'ল। অৱশ্যে ঘৰত আজি মানুহেই নাছিলে, ভালকৈ কাকো লগেই নাপালোঁ। মায়ে আছিলে আৰু ভাইটি অকণমান শেষৰ সময়ত লগ পালোঁ, সেইখিনি আৰু। গতিকে দেখুৱাবলগীয়া বিশেষ একো নাছিলে। সেয়াই আৰু কালিৰ পৰা আজিলৈকে মই কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখুৱালোঁ। আজি তাতে শিক্ষক দিৱসো আছিলে। মই আপোনালোকক শেহতীয়াকৈ হ'লেও মোৰ গুৰুসকলক প্ৰণিপাত জনাইছোঁ। সকলো গুৰুকে নমস্কাৰ আৰু প্ৰণাম কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। গতিকে আৰু তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। যিসকলে আজি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তলত থকা ছাবস্ক্ৰাইব বাটনটো হিট কৰি অল কৰি দিব, যাতে মই পিনে সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায়। আৰু আপোনালোকৰ ভেলুৱেবল কমেণ্ট ছাজেশ্যনবিলাক মোক দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটাও কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ক লৈ। তেতিয়ালৈকে বাই বাই।